এই ৰাজহাঁহ চোৱাইচোন এই কিমান ৰাজহাঁহ চাবলৈচোন চাবা ইয়াত কিমান ৰাজহাঁহ আছে বোলাচোন চাবা অঁ বন্তি প্ৰজ্বলন কৰে সকলো ভক্ত পাণ্ডাজ আহিব আমি আহে কল্যাণী মন্দিৰ পাই গলো বল আমাৰ লগৰে নালাগে নালাগে এয়া হৈছে কল্যাণী মন্দিৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় দীপৰা আহিব আপোনালোকে বহুত ধুনীয়া চাওকচোন এইখন হ'ল পৌৰাণিক থান এই থানখন মই কিজানি জন্মই হোৱা নাই তাৰ আগৰে একদম পুৰণিকলীয়া থান এখন যুগ যুগ ধৰি প্ৰসিদ্ধ হৈ আছে এই থানৰ আৰু ইফালে এটা এইটো পুৰণি নাদ আছে ইয়াতে এয়া সকলো ভক্তপ্ৰাণ ৰাইজৰ মনোকামনা পূৰণ হেতুকে চাকি বন্তি দিয়ে এয়া হৈছে পুৰণি মন্দিৰ এইখন থান পুৰণি মই আপোনালোকক কৈছোৱে প্ৰায় এইখন থান 200 বছৰো অধিক পুৰণি হয় এইখন চাওকচোন কিমান দিনৰ থান
মোৰ মাটো বাদে দেউতাৰে জন্ম হোৱা নাই কিজানি এখন পুৰণি দিনৰ থান। ইয়াতে সকলোখিনি লিপিবদ্ধ কৰি ৰাখিছে। এটা কাৰ্যালয় হয়, এই ভোগ প্ৰসাদৰ সামগ্ৰী ইয়াতে জমা কৰা হয় কাৰ্যালয়। কিমান বছৰ হ'ল বাৰু এয়া থানখন? কিমান বছৰ হ'ল বাৰু? 1200 শতিকাৰ। অঁ, ইমান বছৰ আপোনালোকে মানে সংৰক্ষণ কৰি ৰাখিছে। সকলো ভক্তপ্ৰাণ ৰাইজ আহে ইয়ালৈ, আৰু ভক্তপ্ৰাণ ৰাইজৰ মনৰ কামনাও বোলে পূৰ্ণ হয় চাগৈ। বুৰঞ্জী প্ৰসিদ্ধ হয় থানখন। অঁ, মোৰ মা ঘৰো ইয়াতে, ঘাইঙাৰ মা ঘৰ। মোৰ বিয়া ঘাইঙৰ মহেশ্বৰ দাসৰ ছোৱালী মই। অঁ, মোৰ মা ঘৰ ইয়াত, কিন্তু মোক বিয়া দিছে বিশ্বনাথ চাৰিআলি। মই এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছোঁ। অকণ এই ল'ৰা বোৱাৰী আহিলে, তাকে বোলো দেখাই লৈ যাওঁ। ঠিক আছে। এই নতুনকৈ বনাই আছে অতিথিশালা। এই থান কৈছে ভক্তসকলে যে প্ৰায় 1200 শতিকাৰে এখন থান হয়। চাওকচোন, ভক্তপ্ৰাণ ৰাইজে ইয়াতে বহুত বিশ্বাস আছে। এখন থান আপোনালোক সকলো আহিব, এবাৰ দৰ্শন কৰিবৰ কাৰণে আহিব। ইয়াতে এই থানত পৌৰাণিক কথা মতে বলি দিয়া নিয়ম আছে। থানত ইয়াতে বলি দিয়ে। এতিয়া বলি দিয়ে নিজে মই ইমান বিশেষ নাজানো, কিন্তু আগতে বলি প্ৰথা আছিলে। ইয়াত বলি দিয়ে, যজ্ঞ কৰে। ইয়াতে ছাগলী বলি, হাঁহ কুকুৰা বলি, ম'হ বলি, সকলো বলি দিয়ে। আৰু এইটো চাওকচোন, এইটো পুৰণিকলীয়া বুৰঞ্জী প্ৰসিদ্ধ। মোৰ মাৰ ঘৰ ঘাইঙাঁৱত, আৰু বিয়া দিছে বিশ্বনাথ চাৰিআলিত। মই বৰ্তমান এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। 150 বছৰ হ'ল। এয়া শুনিছে, এই পুৰণি প্ৰসিদ্ধ স্থান মা কল্যাণী দেৱাল। এই স্থানখন যেতিয়া স্থাপন কৰা হৈছিলে, তেতিয়াৰ পৰা আজি প্ৰায় 150 বছৰ। এই ভক্তই কৈছে যে 150 বছৰ ওপৰ হ'ল। এই কিমান পুৰণি থান, আজিও এই থানৰ গুণাগুণ প্ৰসিদ্ধ হৈ আছে। সকলোকে মই এবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ। মেম্বাৰ্ছ অফ মা কল্যাণী থানৰ ভক্তসকল ইয়াতো আছে, ইয়াত প্ৰসিদ্ধ হৈ আছে। ইমান ধুনীয়া স্থান, আপোনালোকে এবাৰ আহিব। এয়া ৰাজহাঁহ ইয়াত দান কৰে, এই দেখিছে চাওকচোন। আহিব সেইখনত দৰ্শন কৰিবলৈ। বহুত পবিত্ৰ থান আৰু পৌৰাণিক
বিখ্যাত মহোদয়ে সৃষ্টি কৰা এখন থান প্ৰায় 1200 বছৰ আগৰ থান এখন ओने राजा स्वाइसन एक किमान राजा सब बोला सबा यार किमान राजा सब बोला सबा हां ओ বন্তি প্ৰজ্বলন কৰে সকলো ভক্তপ্ৰাণ ৰাজ আহিব এয়া দেখিছে এইখন খাল এখন খালতে বলি বিধানৰ নিয়ম কৰে ছাগলী বলি মৌ বলি হাঁহ কুকুৰা বলি ইয়াতে বলি দিয়ে এখন থানতে ফোন কৰিছিলে নেকি ফোন মাৰছ মামালে ইয়াতে আছে কামত Ay, ito mama. Aha, aha, ano? Ano?